নমস্কাৰ সকলোকে। নতুন বছৰৰ আজি প্ৰথম দিনটোত হঠাতে আহি উপস্থিত হলোহি বৰদোৱা। আৰু এয়া চাওক, মোৰ পিছফালে এয়া বৰদোৱা যিটো নতুন প্ৰজেক্ট অলৰেডি ইয়াত কাম চলি আছে। কমপ্লিট হোৱাৰ পিছত খুব সমাগম সুন্দৰ হৈ পৰিব। গতিকে হঠাতে আহি পেলাই বৰদোৱাত উপস্থিত হলোহি। আৰু ইয়াৰ পৰাই আপোনালোকলৈ মই মোৰ ফালৰ পৰা নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক, সুখ আনন্দৰে আপোনালোকৰ প্ৰত্যেকৰে জীৱনবোৰ যাতে ভৰি পৰক তাৰে কামনাৰে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আজি সেৱা জনালোঁ। আৰু হঠাৎ আহি যিহেতু বৰদোৱা পালোঁ, গতিকে বৰদোৱাৰ নতুন প্ৰকল্পৰ ভিতৰত আছোঁ। কিছু এনেকেই দেখাবলৈ চেষ্টা কৰিলোঁ, যদিও যথেষ্ট ৰ'দ আছে। গতিকে মোৰ বেক ভিউটো আপোনালোকে ইমান খুব ভাল নেদেখিব। তথাপিও আপোনালোকক এনেকেই বৰদোৱাৰ কিছু দৃশ্যাংশ জাষ্ট অকণমান সিফালে যোৱাৰ পাৰ্মিশ্যন বাৰু নাই, ইয়াৰ পৰাই এনেকৈ অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। ধন্যবাদ।